সকল আপোনালোকে মিউচুৱেল ফাণ্ডত কেনেদৰে নিজৰ টকা ইনভেষ্ট কৰি সৰ্বাধিক সুদ লাভ কৰিব পাৰিব তাৰ বিষয়ে আজি এটা ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছোঁ। আপোনালোকে নিশ্চয় মিউচুৱেল ফাণ্ডৰ কথা শুনিছে। এই মিউচুৱেল ফাণ্ডত আপোনাৰ টকা ইনভেষ্ট কৰিবলৈ হ'লে আপোনাক প্ৰয়োজন হ'ব এটা ডিমেট একাউণ্টৰ। আপুনি ডিমেট একাউণ্টটো আপুনি গ্ৰ' এপত খুলি ল'ব পাৰিব। গ্ৰ' এপটো ডাউনলোড কৰি গুগল প্লে' ষ্ট'ৰৰ পৰা গ্ৰ' এপটো ডাউনলোড কৰি পিনি আপুনি খুলি ল'ব পাৰিব। আৰু ইয়াৰ পিছতে আপুনি যেতিয়া নিজৰ সকলো পান কাৰ্ড আধাৰ কাৰ্ডৰ তথ্য দি ফৰ্মখন ফিল আপ কৰি ল'ব, তাৰপিছতে আপুনি আপোনাৰ টকা মিউচুৱেল ফাণ্ডত ইনভেষ্টৰ বাবে সাজু হৈ উঠিব। ইয়াত আপোনালোকে দেখিব পাইছে যে ষ্টকছ আৰু মিউচুৱেল ফাণ্ড দুয়োটাতে আপুনি এনেধৰণে টকা ইনভেষ্ট কৰিব পাৰিব। প্ৰথমতে আপোনাৰ বিভিন্ন কোম্পানীত আপুনি কিমান টকাৰ সুতৰ হাৰ দি আছে আপুনি চাব পাৰিব, লক্ষ্য কৰিব পাৰিব। আৰু ইয়াত আপুনি ইনভেষ্ট কৰিব পাৰিব টকা। চাওক, প্ৰথমতে ইয়াত আছে কোৱাণ্ট স্মল কেপ ফাণ্ড ডাইৰেক্ট প্লেন গ্ৰ'থ। এইটো এটা স্মল কেপ ফাণ্ড হয়। তেনেদৰে মিড কেপ ফাণ্ড আছে, লাৰ্জ কেপ ফাণ্ড আছে। আপুনি স্মল কেপত ইনভেষ্ট কৰিব হ'লে বেছি ৰিস্ক ল'ব লাগিব। আৰু ইয়াত আপুনি এনেধৰণে যদি ইনভেষ্ট কৰিবলৈ যায়, ইয়াত আপোনাৰ ওৱান টাইম আছে আৰু SIP আছে, ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন। আপুনি যদি ইয়াত এবছৰৰ বাবে 2000 টকা যদি আপুনি ইয়াত ইনভেষ্ট কৰোঁ বুলি ভাবে, আপুনি ইয়াত কেলকুলেটৰ দিয়া আছে। এনেদৰে আপুনি এতিয়া আপোনালোকে 2000 টকা দেখিব পাইছে। মান্থলি SIP যদি আপুনি কৰে, যদি প্ৰতিমাহে আপুনি 2000 টকাকৈ জমা কৰি যায়, এবছৰত আপুনি কিমান টকা হ'ব? 28,586 টকা, 19.1% সুতৰ হাৰ পাব। 24,000 য'ত আপোনাৰ ইনভেষ্ট হ'ব টোটেল এটা বছৰত, আপুনি সেইটো এবছৰৰ মূৰত সুতে মূলে পাব 28,586 টকা। ঠিক তেনেদৰে 3 বছৰত আপুনি যদি চায়, তেনেহ'লে আপোনাৰ টোটেল ইনভেষ্টমেণ্ট ইয়াত দেখাই থৈছে যে 72,000 টোটেল ইনভেষ্টমেণ্ট হ'ব আপোনাৰ। আৰু এই টকাটো 3 বছৰৰ মূৰত গৈ পিনি 1,18,473 টকা হৈ যাব। আপোনাক 64%, প্ৰায় 64% আপোনাক সুতৰ হাৰ দিয়া হৈছে, যিটো বেংকে কেতিয়াও নিদিয়ে। গতিকে বেংকত থোৱা টকাতকৈ মিউচুৱেল ফাণ্ডত যদি আপুনি বিনিয়োগ কৰে, তেনেহ'লে নিশ্চয় বেছি লাভ পাব। আৰু এইটো হৈ গ'ল SIP। আৰু যদি ওৱান টাইম আপুনি থ'ব বিচাৰে, ওৱান টাইম যদি আপুনি থ'ব বিচাৰে, ওৱান টাইমত যদি থ'ব বিচাৰে আপুনি, তেতিয়া কেলকুলেটৰটো মই কৰি দেখাইছোঁ। ওৱান টাইম যদি আপুনি 2000 টকাকৈ, এবছৰত 24,000 টকা হ'ব। এই 24,000 টকা যদি আপুনি কৰিব বিচাৰে ওৱান টাইম, এবছৰতে যদি আপুনি জমা কৰিব বিচাৰে এবছৰৰ বাবে 24,000 টকা একেলগে, তেতিয়া আপুনি চাওক, ইয়াত কেলকুলেটৰ থাকে এপটোত, আপুনি নিজেই কাউণ্ট কৰি ল'ব পাৰিব। এবছৰত আপোনাক সৰ্বমুঠ 33,962 টকা দিছে। অৰ্থাৎ তাত প্ৰায় 10,000 টকা আপোনাক লাভ দিছে 24,000। গতিকে মিউচুৱেল ফাণ্ডত এনেদৰে ইনভেষ্ট কৰিব পাৰি। আৰু যদি আপুনি ষ্টাৰ্ট কৰিম বুলি ভাবে, ইয়াত ষ্টাৰ্ট SIP নাইবা ষ্টাৰ্ট ওৱান টাইমত ক্লিক কৰিলেই হৈ যাব। এইটো আছিল আপোনাৰ কোৱাণ্ট স্মল কেপ ফাণ্ড ডাইৰেক্ট ইনভেষ্টমেণ্ট প্লেন। তাৰ তলতে আছে ICICI প্ৰুডেন্সিয়েল কমোডিটিজ ফাণ্ড ডাইৰেক্ট গ্ৰ'থ। তাত আপোনাৰ সুতৰ হাৰ দিছে 3টা বছৰত ৰিটাৰ্ণ দেখাইছে 46.2%কৈ। ঠিক তেনেদৰে নিপন ইণ্ডিয়া আছে, পৰাগ পাৰিখ ফ্লেক্সি কেপ ফাণ্ড, টাটা ডিজিটেল ইণ্ডিয়া ফাণ্ড, আপোনালোকে এক্সিছ স্মল কেপ ফাণ্ড ডাইৰেক্ট গ্ৰ'থ, এই সকলোবিলাকতে আপুনি আপোনাৰ পইচাখিনি জমা ৰাখিব পাৰে। উদাহৰণস্বৰূপে মই এটা SIP খুলি থৈছিলোঁ 2000 টকাৰ। আৰু এই 2000 টকাৰ SIPটো এতিয়া কিমান হৈ আছে, আমি যদি দেখা পাওঁ যে প্ৰায়
এমাহ পূৰ্বে মই এইটো খুলিছিলোঁ 2000 টকা এটা SIP, এই 2070 টকা হৈ আছে। তেনেদৰে এক্সপ্ল'ৰত আপুনি গৈ হাই ৰিটাৰ্ণ SIP উইথ 500, লাৰ্জ কেপ, মিড কেপ, স্মল কেপ ইত্যাদি বিভিন্ন প্লেনৰ বিষয়ে জানিব পাৰিব। আৰু ইয়াত অল মিউচুৱেল ফাণ্ডৰ বিভিন্ন কোম্পানীবোৰ দেখাই থোৱা আছে। এনেকৈ আপুনি প্ৰাথমিকভাৱে মিউচুৱেল ফাণ্ড ইনভেষ্ট কৰিবলৈ ল'ব পাৰে। যদি ভিডিঅ'টি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।